Bakhi Raij, কি কৰিব সকলোৰে আৰু আজি এটা নিউ ভিডিঅ লৈ আহিছো নিউ ফোনৰ ওপৰত ফোনটো নাম হ'ল Poco M5 আৰু ভাবি আছে কি ইমান ভিডিঅ কিয় অহা নাই মানে কি কম আপোনাৰ ভিডিঅ নতুন ফোন লঞ্চ হলে আনিম নতুন ফোন লঞ্চ নইছো কি কৰিম ককচোন সো এনেকুৱা সিচুৱেচন হৈ যায় যেতিয়া ফোন লঞ্চ হয় আপোনাৰ পাই যায় পিছ দিনাখন পায় আজি ফোন লঞ্চ হলে পিছ দিনাখন পায় কলেজ থাকে সো বহুত কিয় থাকে সো একান বহুত কিয় কথা আছে বাদ দিয়ক সাইড কৰো সো আমি আজি ভিডিঅ কথা জানিব লাগে কি ফোন কি এনেকুৱা হয় নহয় সো ভিডিঅ আমি আৰম্ভ কৰো আৰু তাৰ কথা কৈ দিও সাবস্ক্ৰাইব এটা কৰিব লাইক এটা কৰিব আৰু যোনটো টেলিটো আছে মানে আমি ঘণ্টাটো বজাই দিব ঠিক আছে আজি ভাবি চাগে ষ্টাইলৰ কি কথা পাতি আছে কেতিয়াবা ধামালি চলি যায় ন সদায় যে সিৰিয়াছলি কওঁ তো মানে ভাল নাপাব পাৰে কোনো সো আমি আৰম্ভ কৰো আপোনালোকে চাই টেক আছাম মলো আঞ্জন যদি কাই সব বলো ভিডিঅটো আৰম্ভ কৰো সো অসম বাখি ৰাইজ ভিডিঅটো আমি আৰম্ভ কৰো প্ৰথম আপোনালোকক তাৰ চাৰ্জাৰটো চাৰ্জাৰ আপোনালোকৰ 22.5 watt এটা চাৰ্জাৰ বেছি হৈ গ'ল ক'ব গ'লে সৰি 22.5 watt এটা চাৰ্জাৰ ক'ব গ'লে কি দিছা Poco কি দিছা 22.5 দিছা বাৰু হ'ব কি কৰিম এতিয়া যোনটো ৰেটৰ ফোনটো আছে ক'ব গ'লে ঠিকে আছে নেক্সট আপোনালোকে 3.5 মান জেক পাব এই ফোনটোত মানে কি এন্ড্ৰইড ইউজাৰ্ছ তোমালোকৰ কাৰণে ভাল খবৰ তোমরা 3.5 মান জেক পাবা মানে ওপৰত পাবা সো হিচাপত টেনচন ল'ব এবাৰ দৰকাৰ তোমালোকে নাই সো মনটো ভাল লাগি যে 3.5 মান জেক শুনে তো বহুতৰ মনটো ভাল লাগি যায় ঠিক আছে নেক্সট আপোনালোকৰ আহিল ইয়াৰ স্ক্ৰীনখনৰ ওপৰত স্ক্ৰীন আপোনালোকৰ গৰিল্লা গ্লাছ 3 প্ৰটেকশ্যন আপোনালোকে মানে কি জুৰে ঘুচিয়াই দিও আপোনালোকৰ স্ক্ৰীনখন নাপাব ঘুচিয়াব দিয়া নাই দেই নুঘুচিয়াব আকৌ বেলেগ প্ৰব্লেম হৈ যাব পাৰে ঠিক আছে নেক্সট আপোনালোকৰ আহিল ইয়াৰ ডিসপ্লেখনৰ ওপৰত ডিসপ্লে আপোনালোকৰ 90 হাৰ্টছ এখন ডিসপ্লে ক'ব গ'লে এইটো এটা ক'ব গ'লে বেষ্ট মানে কি আপোনাৰ স্মুথ ভাল হ'ব সো আপোনালোকে চিন্তা কৰিব কোন দৰকাৰ নাই ঠিক আছে নেক্সট আছে আপোনালোকৰ কেমেৰা ওপৰত কেমেৰা আপোনালোকৰ 50 মেগাপিক্সেলৰ ফাৰ্ষ্ট কেমেৰা সেকেন্ড আপোনালোকৰ হ'ল 2 মেগাপিক্সেলৰ মাইক্ৰ লেন্স আৰু 2 মেগাপিক্সেলৰ ডেপথ 2 micro 2 depth so camera ক্ষেত্ৰটো ক'ব গ'লে বেষ্ট so next is selfie camera ওপৰত selfie camera আপোনালোকে দেখা পাব কিমান কৈ আছো 16 মেগাপিক্সেলৰ selfie camera ক'ব গ'লে ঠিক ঠাক দিছে যোনটো ৰেটেড ক'ব গ'লে ঠিক ঠাক দিছে next হ'ল আপোনাৰ MIUI 13 অত বেসড হয় আৰু Android 12 অত বেসড হয় তাৰ লগত আপোনালোকৰ মেইন হ'ল গেমিং লাভাৰ্ছৰ কাৰণে প্ৰচেছৰটো কথা কৈ দিও প্ৰচেছৰটো কথা এটা কৈ লওঁ যদি ভাল লাগিছে ভিডিঅটো বৰ্তমান সাবস্ক্ৰাইব লাইক এটা কৰি দিয়ক বা কৰি ল'ব বা কৰি কিবা আৰু বহুত কিবা কিবি so processor আপোনালোকৰ MediaTek Dimensity yes MediaTek Dimensity 999 so এইটো এটা প্ৰচেছৰ ওলাইছে so ঠিক ঠাকে আছে ক'ব গ'লে ইমান প্ৰবলেম নাই আৰু মোৰ হিচাপত ক'ব গ'লে এইটো যদি যোনটো ৰেটত কৈছে অলপ ভাল কৰিব পাৰিলে হয় ঠিক আছে so উপায় নাই কি কৰিম এতিয়া আৰু যোনটো দিছে এইটো মানিবই লাগিব নেক্সট আপোনালোকৰ আহিল ইয়াৰ লেটলাস ৰেটটো ওপৰত ঠিক আছে ভিডিঅটো কেনেকুৱা লাগে ক'ব আপোনালোকে কমেন্টত জনাব আৰু যোনটো ডাউট থাকে ক'ব যোন কেনেকুৱা টপিকত ভিডিঅ লাগে মোক ক'ব মই হিচাপত ভিডিঅ বনাও আপোনালোকৰ কাৰণে সো এইটোৱে বিচাৰিছো আপোনালোকে জনাব নেক্সট আপোনালোকৰ আহিল ইয়াৰ লাষ্ট এটা হ'ল বেটাৰী ৰেটৰ মেনেজমেন্ট দুটা আছে আপোনালোকৰ 4GB RAM 6GB লক ষ্টৰেজ সো হেতু আপোনালোকৰ হ'ল 12500 আৰু নেক্সট হ'ল 6GB RAM 128GB ষ্টৰেজ এইটো আপোনালোকৰ হ'ল 14500 সো এইটোৱে হ'ল ৰেটটো ওপৰত আপোনালোকক জনাই দিলো সো ভিডিঅ ইমানখিনি আছে কেনেকুৱা লাগে সো আৰু ক'বলৈ একো নাই সো লগ পাম নেক্সট ভিডিঅ'ত তেলকে টাটা বাই বাই জয় অসম